এই চেনেলটোক সাবস্ক্রাইব কৰক আৰু বেল আইকনটো দবাই এই আনন্দ অটুট ৰাখক। ভিডিঅ' চোৱাৰ আগত এটা সৰু এডভাৰটাইজ চাই লওঁ। হেল্ল' গাইজ, আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। সোণাৰীবাসী ৰাইজ আৰু সোণাৰী নিকটৱৰ্তী অঞ্চলৰ যিমানখিনি ৰাইজ আছে সকলোৰে এটা ভাল খবৰ। আপোনালোকে ঘৰতে থাকক আৰু ঘৰতে বহি আনন্দ কৰক আপোনালোকৰ সোণাৰীৰ প্ৰিয় ৰেষ্টুৰেণ্টবোৰৰ সুস্বাস্থ্য আৰু সুস্বাদু খাদ্য। আৰু এনেদৰে আপোনালোকে দেখিবলৈ পাইছে, এখন হৈছে আমাৰ আদিনাথ ৰেষ্টুৰেণ্ট সোণাৰী BPB হাই ছেকেণ্ডেৰী ফ্ৰণ্টত থকা। তাত তেওঁলোকে সকলোৱে প্ৰিপেয়াৰ কৰি আছে খুব সুন্দৰভাৱে আৰু সম্পূৰ্ণ হাইজেনিককৈ তেওঁলোকে প্ৰিপেয়াৰ কৰি আছে। আৰু ইয়াত আমি সম্পূৰ্ণ সুস্থ ৰূপত খুব ডিচিপ্লিনেৰী আৰু হাইজেনিক ৰূপত আমি আপোনালোকৰ বাবে খাদ্য সম্ভাৰ আয়োজন কৰি আছোঁ। আৰু আপোনালোকে ঘৰতে বহক আৰু হোম ডেলিভাৰী অৰ্ডাৰ দিয়ক। অৰ্ডাৰ দিয়াৰ কাৰণে থকা নাম্বাৰকেইটা তলত দিয়া আছে, এইকেইটা নাম্বাৰত ফোন কৰিব আৰু ফোন কৰি কিনি আপোনালোকে যিকোনো মুহূৰ্তত অৰ্ডাৰ দিব পাৰে। ৰাতিপুৱা 6টা বজাৰ পৰা গধূলি 6টা বজাৰ ভিতৰত যিকোনো মুহূৰ্তত আপোনালোকে অৰ্ডাৰ দিব পাৰে। আমাৰ সোণাৰীৰ আদিনাথ আৰু ম'ম' পইণ্ট এই দুখন ৰেষ্টুৰেণ্টৰ পৰা আমি হোম ডেলিভাৰী কৰাই আছোঁ। আপোনালোকে যিকোনো মুহূৰ্তত ৰাতিপুৱা 6 বজাৰ পৰা গধূলি 6 বজাৰ ভিতৰত যিকোনো মুহূৰ্তত আপোনালোকৰ অৰ্ডাৰসমূহ আমি গ্ৰহণ কৰিম আৰু আপোনালোকক যিমান পাৰোঁ খুব কম সময়ৰ ভিতৰত ডেলিভাৰী দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। खड़ा है खड़ा है खड़ा है खड़ा है खड़ा है खड़ा है दर पे तेरे आशिक खड़ा है खड़ा है खड़ा है खड़ा है दर पे तेरे आशिक গুটি দুটামান দে না। কাক কৈছ? তোক ঐ ভাই আমি কি দেখাইছে এইবিলাক? কি হ'ল ভাই? তই বিচৰা বস্তুটো মই দিছোঁ। তোক এইটো বিচৰা নাই নহয়, কেপি গুটি দুটামান বিচাৰিছিলো। এইটো অঁ হা বাপে মাল পালিহে পটককৈ বিচাৰি দিলি যে। এই ভাই 200মান দে না, 200মান দে। ইয়াৰ দাম জানো কিমান? 10 টকাৰ মাল 50 টকা দি খাইছে আৰু ওপৰতে আকৌ পাবলৈ নাই। হা যা ঘৰ যা। এই ভাই মোৰ কিডনী দুটা লৈ ল লাগিলে, প্লিজ অকণমান দে। কিডনীত অকল শুনিব নাপাবি দ শুঙা কিনি দুটা দে। তই মোৰ পাৰ্চ লৈ ল, এই মোবাইল ল আৰু ঘড়ী ল, ঘড়ী ল, ঘড়ী ল'বি, ঘড়ী ল, চাৰ্ট লৈ ল, চাৰ্ট লৈ লাগিলে ভাই অকণমান দে। আৰু এই আণ্ডাৰ পেণ্টটো এইটো ঘৰৰ পৰা ল'বি হ'লতো। তই ভাই অকণমান দে প্লিজ। ইমানটোত মাত্ৰ তই ধূলিকণহে পাবি, বেছি নেপাৱ আকৌ। দুলি অকণমানকে দে। এ ভাই কেলা পৰি গ'ল যে।